গাইস আজি হৈছে শিৱৰাত্ৰি সেই কাৰণে আজি শিৱৰাত্ৰি নামতে ভিডিওটো বনাম বুলি ভাবিলো এটো মোৰ প্ৰথম ভিডিও হয় আৰু যদি কাৰণে আজি মানে খুৰিয়ে ভিডিও বনাইছে আৰু এজনী মোৰ ভতিজা হয় আমি দুইজনীয়া ভিডিও বনাম মাজে সময়ে এও লাভ আৰু এই যদি মোৰ হৈছে তিলিকা জনী তিলিকা কুমকুম কৰে নামটো কৰে নমস্কাৰ মোৰ নাম শ্ৰী আবশিপা এতিয়া আমি শিৱৰাত্ৰি পূজালৈ যাম বাৰু আমাৰ ঘৰত বেলগছ এজোপা আছে সেইকাৰণে বেলগছজোপা গুৰিত ধূপকে জ্বলাই লওঁ তাৰপৰা আমি তাত গৈ দেখুৱাম ভিডিঅ' কি হয় চাই থাকিব আৰু দেই আমাৰ মানে বেলগছজোপা এয়া খুৰীয়ে এতিয়া ধূপ জ্বলাব চাব এতিয়া এয়া ধূপ জ্বলাইছে এয়া ধুনীয়াকৈ ধূপ জ্বলাইছে আমাৰ কুমকুমে এইজনী দেখিছে দেই গাইছ চাই থাকক দেই আমি এতিয়া আলহীক চাহ দিবলৈ যাওঁ ধূপ চুপ জ্বলাই আহিছোঁ এতিয়া আলহী আহিছে এতিয়া আহি আছোঁ আমি মানে এয়া ঘৰৰ পৰা ওলাইছোঁ প্ৰসাদ চসাদ ধুই আছে এজনী কোনজনী এজনী এজনী নতুন নহয় পুৰণা হ'ল আৰু মোবাইলত নতুনকৈ আমি আহি আছোঁ এইটো আমাৰ খুৰা এইটো আমাৰ খুৰা এজনী মানে মোৰ ভাগৰ হাজবেণ্ড হয় আমি ধুনীয়াকৈ প্ৰসাদ ধুবলৈ আহিছোঁ মানে ইয়াত প্ৰসাদ ধুই আছে আমাৰ আইতাই আমি ধুই দিওঁ অকণমান প্ৰসাদ ধুই প্ৰসাদ এইখিনি মগু আৰু এইখিনি দুধ আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ য'ত মানে অনুষ্ঠানটো হৈছে সেইফালে আৰু চাই থাকক আপোনালোকে মানে ভিডিঅ'টো মোবাইলটো মোৰ নহয় মোবাইলটো এই খুৰি ভাগৰ তুমি মানে কথা মানে বেয়া পাইছে ক'বলৈ মই কৈ দিছোঁ ভিডিঅ'টো চাই থাকিব সকলোৱে তাৰপিছত চাই চবেই লাইক কৰি ছাবস্ক্ৰাইব কৰি সেই কথা পাতি দিম আৰু তাতে আজি শিৱৰাত্ৰি হয় সেইকাৰণে আমি গৈ আছোঁ ধুনীয়াকৈ চাকি জ্বলাবলৈ য'ত অনুষ্ঠানটো হৈছে তাত চাকি জ্বলামগৈ তাৰপিছত এয়া আমি চাই থাকক যি হয় গৈ আছোঁ ধুনীয়াকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই সাহায্য কৰিছে এইটো মোৰ প্ৰথম ভিডিঅ' হয় ধুনীয়াকৈ কৰি দিব দেই মৰম ধুনীয়াকৈ দিব জ্বলাবলৈ আহিলোঁ তাৰপিছত এতিয়া খুৰীহঁতে চাকি জ্বলাব ময়ো জ্বলাম লগতে আমি বৰ্তমান শিৱৰাত্ৰি বনাই আছে ঐ পিছ কেমেৰা ক'লৈ গ'ল মাতৃসকলে বুহঁতে চাকি জ্বলাইছে বৰ্তমান হ'ল আহি আছোঁ মানে তাৰপৰা আহিলোঁ আৰু তাৰপৰা এতিয়া আহি পেলাই এতিয়া আমি ভুল ৰ'দ দিছে ইয়াত জেগাবিলাক চাব এটা দেখুৱাম মানে এই কিনো দেখুৱাম চাই গৈ থাকক আৰু ভিডিঅ'টো অকণো মানে তাতকো নকৰিব এতিয়া আমি চাই থাকিব আমি এতিয়া ছাগলী পানী খাবলৈ গৈ আছোঁ হেল্ল' সেইগিলা আমাৰ মানে খুৰা হয় সেইটো তাৰপিছত এতিয়া আহি আছোঁ আমি আহি আছোঁ মানে আমি এতিয়া খুৰী ভাগৰ ছাগলী এজনী আছে এজনী নহয় চাৰিটা আছে চাৰিজনী আছে এজনী এৰাল আছে তাৰে তাৰ এজনী পানী খাবলৈ আহিছে জেগাবিলাক কি দেখুৱাম আমাৰ এইপিনে ভাল জেগা নায়েই আমাৰ জেগাটোৰ কাৰণে হাৱাজান এটা কথা মোৰ নাম হৈছে জোষ্টা আপোনালোকে গম পায় এইজনী হৈছে নাম হৈছে কি নামটো কৈ দিয়া প্ৰিয়ংকা বৰা মই এবাৰ ফাৰ্ষ্ট এইবাৰ ছেকেণ্ডে পাম আৰু ভাল লোৱা এটা পালে মানে লিংকটো লগাই নকৰিব এতিয়া আমি পানী খাবলৈ আহিছোঁ পানী খোৱাত এতিয়া আমি এতিয়া আহি আছোঁ ছাগলী তাত ধুনীয়াকৈ খিচিৰি বনাবলৈ ৰেডি কৰিছে আৰু প্ৰসাদ চসাদ খাম আৰু গৈ পেলাই ধুনীয়াকৈ ছাগলী এয়া আমাৰ প্ৰসাদ বিতৰণ কৰিবলৈ লৈছে তাৰপিছত এইপিনে খিচিৰি বনাই আছে বাৰু খিচিৰি নহয় এতিয়া ভাজি উঠাইছে তাৰপিছত খিচিৰি বনাব তাৰপিছত গোটা মানে বনাই আছে নেকি নাজানো মই ইমান ভালকৈ এতিয়া প্ৰসাদ খাবলৈ হৈছে প্ৰসাদ এয়া বিতৰণ কৰা মানুহ এয়া আৰু সেয়া সেইপিনে বহি আছে মানুহ আৰু মানুহ আহিব এইপিনে বহাই আছে আমাৰ দীক্ষাবা সেয়া দীক্ষাবা এয়া এটা মোৰ মানে উঠিবলৈ একেবাৰে এলাহ সেইকাৰণে মই বহিয়ে বনাইছোঁ এজনী আমাৰ খুৰী ইজনী ভণ্টি এয়া চব মানে মোৰ পৰিয়ালৰ মানুহবিলাক বহি আছে আৰু মানুহ আহিব একদম মানে
নাজানো কিমান হয় চাই থাকক আৰু এয়া আমাৰ এতিয়া গোটা বনাই হ'ল মানে গোটা বনাই হৈ গ'ল তাৰপিছত এয়া নমাইছে সেয়া খিচিৰি বনাই আছে তাৰপিছত এয়া প্ৰসাদ খাই আছে এইখিনি মানুহ মানে আহিছে আৰু আহিব যেনিবা এইখিনি তাৰপিছত সেয়া খিচিৰি বনাইছে খিচিৰি হ'লে এতিয়া আমি খাম খিচিৰি খাবলৈ লৈছোঁ এতিয়া আমি খিচিৰি খাই কৰি আকৌ ভিডিঅ' বনাম আৰু তেনেকৈ খিচিৰি খালোঁ খিচিৰি খাই লওঁ দেই খিচিৰি দেখুৱা খিচিৰি ভাজি অঁ তাৰপৰা গোটা খোৱা মানে গোটা মানে খালে চবেই আমি এতিয়া নাখাওঁ আৰু এইখিনিয়ে খাব তাৰপিছত গাইজ আজি ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু ঘৰ ভাগিলে চব বিলাই গৈ আজৰি এতিয়া এয়া টিং চিং লৈ আজৰি হ'ল সেয়া ড্ৰেছ সলাই আকৌ আহিলে ইয়ালৈ আমাৰ ঘৰ সেইটো তাত এতিয়া আমি যাওঁ কি খাই আছোঁ সেইজনী ফুটলে ৰঙা হৈ আছে এইজনী আমাৰ টিকলা পাছত আহিছে গুণোৎসৱ হৈ আছিলে সিহঁতক এতিয়া আমি যাওঁগৈ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ আজি শিৱৰাত্ৰি বুলিয়ে ভিডিঅ'টো বনালোঁ ভগৱানৰ নামত এনেও ইউটিউবৰ ভিডিঅ'টো বনামকৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু মই বোলো ভগৱানৰ নামতে বনাম বুলি ভাবি আছিলোঁ সেইকাৰণে আজি এই শিৱৰাত্ৰিটো ভগৱানৰ নামতে বনালোঁ যদি আপোনালোকে ভাল পাই চাই লাইক কৰি দিব দেই কিমান কম অকল সেইটোকে আহি থাকে লাইক কমেণ্ট ছাবস্ক্ৰাইবাৰটোৱে আহি থাকে আৰু সেইটো কাৰণে কৰি দিলে ভাল পাম তো আজি এইটো প্ৰথম ভিডিঅ' চাব সকলোৱে